আন এক গুৰুত্বপূৰ্ণ খবৰ ঘোষ লৈ হাতেলোতে ধৰা পৰিল বকলিয়াঘাট থানাৰ বিষয়া দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে ভাগেশ্বৰ হাজৰিকাক বকলিয়াঘাট থানাৰ সেকেন্ড অফিচাৰ আছিল হাজৰিকা গুৱাহাটীৰ পৰা যোৱা দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় হাজৰিকাক দুৰ্ঘটনাৰ বলি হোৱা এজন লোকৰ পৰা বিচাৰিছিল ৩০০০ টকাৰ উৎকোচ আৰু উৎকোচ লৈ থকাৰ সময়তেই এইজন ঘোষখোৰ আৰক্ষী বিষয়াক আটক কৰিবলৈ সক্ষম হয় ইতিমধ্যে গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাই বকলিয়াঘাট থানাৰ সেকেন্ড অফিচাৰ ভাগেশ্বৰ হাজৰিকা আৰু এটা দুৰ্ঘটনাজনিত ঘটনাৰ সন্দৰ্ভত গোচৰ সন্দৰ্ভত ৩০০০ টকাৰ উৎকোচ বিচাৰিছিল এজন বিষয়াই আৰু উৎকোচ লৈ থকাৰ সময়তেই হাতেলোতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুৰ্নীতি নিবাৰক শাখাই